চিংৰা খাই আছো মটৰ খাই আছো আৰু কি দোকানত যি আছে সব খাই যাম আজি খাই যাবি সব ফেমিলি বাঢ়িবলৈ লৈছে নাই বৌ ভাগৰ চাকৰি এটা হৈ লওক বাঢ়িবলৈ ল'ব লাগে প্ৰথমতে বাঢ়িব ল'ব লাগিব বৌ ভাগৰ কিবা এটা হৈ লওক তাৰপিছত নিজতো একেই নিজে নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰি সকলোৱে ভালে আছে অমলদীপ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি আজি যাবলৈ ওলাইছোঁ আমাৰ আঘুনিবাৰীত থকা মাজুলী থানখনলৈ এয়া আমাৰ আহি লোকেল ৰাইডাৰ ৰখি আছে আমাৰ মৰমৰ কণমানি ভাইটি আমাৰ গাঁৱৰ লোকেল ৰাইডাৰ ভাইটি যাবা তেনেহ'লে থানলৈ ন ব'লা অ' কৃষ্ণ দেই ৰাইডাৰ লাহে লাহে দেই লাহে লাহে এইপিনে হাই এটা কৈ দিয়া গৈ আছো আৰু এইজন আমাৰ গন্দে যাবি তেনেহ'লে ন উঠ অ' ধুনীয়া লাগিছে দেই আজি ল'ৰাটো ব'লা গৈ থাকোঁ খুৰা অ' খুৰা কি কৰিছে হনুমান পেহী চাকি বাতি লাগিছিলে মাটি চাকি লাগিছিলে মাটি চাকি 5খন খুৰা আহিছো দেই ধন্যবাদ তাত কি বুলি আশীৰ্বাদ ল'বি ভাবিব লাগিব তই মই অলপ মোৰ মনত ধেৰ কথা ভাবি থৈছোঁ সেইটো কথা থাকে ভাই লাহে লাহে ফাইনেলি চাংমাহঁতক লগ পাই গৈছোঁ এইটোৱে আহিলি যে হে কিবা ল'বি নেকি আহি আছে গাড়ীখন তাতে আছে নামঘৰ আছে আমি তাত আগতে গৈ লওঁ ব'লক চুনু টিকলি ফাইনেলি আহি থান পাই গৈছোঁ Hello.
ফাইনেলি থানৰ পৰা ওলাই গ'লোঁ। এইবাৰ যাম নদী কিনাৰলৈ। এইপিনে আছে আমাৰ ভৈৰৱ দা। এইপিনে চাওক। কওক এতিয়া কি আশীৰ্বাদ ল'লে? আশীৰ্বাদ কি ল'ম, ভৱিষ্যত ভাল হওক চবৰ, সেইটোৱে। আৰু তাৰপিছত গাঁওখনো ভাল হওক। নিজৰ ফেমিলিটোৰ কথা নাই ক'ব? ফেমিলিৰ কথা কি ক'ম, ফেমিলি ভাল হ'ব। ফেমিলি বাঢ়িবলৈ লৈছে নাই? বৌ ভাগৰ চাকৰি এটা হৈ লওক। বাঢ়িবলৈ ল'ব লাগে প্ৰথমতে। বাঢ়িব ল'ব লাগিব। বৌ ভাগৰ কিবা এটা হৈ লওক। তাৰপিছত নিজতো একেই। নিজেও এজন ভাল মানুহ বাৰু। আপোনাৰতো ভালেই হ'ব, ভাল মানুহ। ভাল হ'ব, চব ভাল হ'ব। সমাজৰ ভাল হওক, হয়নে? সমাজৰ ভাল হ'ব। তোৰ ভাল হওক, চেনেলটো আগ্ৰহ হওক, চবেই ছাবস্ক্ৰাইব কৰক। সিমানটোৱে লাগে। এতিয়া নদী কিনাৰলৈ যাব নেকি? নিশ্চয় যাম। আহক, গৈ আছোঁ, আহক। পাই গৈছোঁ সি নদীখন দেখাইছোঁ। নৈৰ ওচৰলৈ যাওঁ। অলপ দেৰি ৰখিছোঁ। এতিয়া আমি বগৰী আনিব যাম। ব'ল বগৰী আনিব যাওঁ। ব'ল। এইফালে শাকৰ বাগান চাব পাৰে। এইবিলাক শাকৰ বাৰী, শাকৰ খেতি কৰিছে নৈ পৰা মানুহবোৰে। এইফালেও শাকনি বাৰী চাব পাৰে। চব বিশেষ শাকৰ বাগান। আৰু বেছি দূৰ নহয় ন? আৰু বেছি দূৰ নহয়। বগৰী গছ ইয়াতো আছে, কিন্তু ইয়াত বগৰীহে নাই। এতিয়া আমি সৰু গলিটোৱেদি সোমাই যাম। এইফালেদি ন? ৰাস্তাটো অকণমান বেয়া আছে, হয় নাই? ৰাস্তাটো বহুত বেয়া। আমি এতিয়া ভিতৰ ৰাস্তাইদি যাম। ক'ত আছে হয় বগৰী? অলপ দূৰ গ'লেই পাই যাম বগৰী। ভিডিঅ'টো শেষলৈকে চাই থাকক। কি হয় ভিডিঅ'টো চাই থাকক। এইকেইটা বগৰী এইফালে, এইটো চাইডে। এতিয়া বগৰী গছ জোপা ওচৰত পাইছোঁ। ফাইনেলি আহি বগৰী গছ পাই গৈছোঁহি। এইবোৰ বগৰী গছ চাব পাৰে মোৰ পিছপিনে। গোটেই বগৰী, কিন্তু বগৰীহে নাই বিশেষ। কম বগৰী আছে। ক'ত আছে? এই তাত আছে বুলি কৈছে। চাওঁ পাওঁ নে নাপাওঁ। হাবিয়ে সোমাই যাওঁ আৰু। বগৰী লাগে আমাক, বগৰী। লিহিৰিবন আহি যদি বগৰী খাবলৈ নাপাওঁ কেনেকুৱা লাগিব নে কি কৰে ৰাইজ? বগৰীখিনি কি মিঠা নেকি? মিঠা আছে ন? চিং ঘৰলৈ নিব লাগিব। বগৰী চাই লওকচোন কিমান বগৰী গছ। কিন্তু বগৰী নহ'লে মাহঁতক কি দেখাম আৰু। যিহেতু আমি অহা দেৰি হ'ল, চ' বেছি বগৰী নাপালোঁ। হ'লেও মানে যিমানখিনি আছে বহুত বেছি আছে আমাৰ তুলনাত। ধুনীয়া বগৰী। এটা খাই চাওঁ ন? মিঠা আছে।
আপোনালোকেও আহিব ইয়াত বগৰী খাবলৈ। কিন্তু এতিয়া আমি যোনটো টাইমত আহিছোঁ ইয়াতকৈ অলপ সোনকালে আহিব, তেতিয়া বেছি বগৰী পাব, ভাল ভাল বগৰী পাব পকা পকা। এতিয়া যিহেতু কিনাৰেদি ৰাস্তাটো গৈছে, ৰাস্তাৰ ধূলিখিনি বগৰীত পৰিছে, হ'লেও আমি খাইছোঁ আৰু খাবই লাগিব বতৰৰ ফল। ঐ মই ভিডিঅ' কৰি আছোঁ বুলি মোক নাই দিয়া যে, তহঁতি অকলে অকলে ছিঙিছ দে আকৌ ঘন দে। চাওঁ তই কিমান পালি বগৰী তোৰ পলিথিনটো। অ' ঢেৰ পালি দেখোন, চাওঁ আকৌ এবাৰ দেখা। বা গুণলে ঢেৰ পালে। ধুন্দুন তই কিমান পালি? পালোঁ। তয়ো ঢেৰ পালি, মোকো দিবি দেই তহঁতি। নিদিওঁ। এই তেনেকৈ নকবি আকৌ, ধুন দিবি ন? দিম। এনেকুৱা ভাল ল'ৰা হ'ব লাগে, ভাইটিটো মৰম লাগে। কিন্তু যিহেতু আন্ধাৰ হ'বলৈ হৈ গৈ আছে আৰু ইয়াত বেছি ৰাতি কৰিলেও বাঘে আমনি কৰে বুলি কৈছে, অলপ আমি বগৰী ছিঙিলোঁ। বগৰী কিমান পালোঁ দেখাইছোঁ। ঐ কণ্টে চাওঁ তই কিমান পালি? বাপৰে গুণ্ডুলু তই ঢেৰ পালি দেখোন, চাওঁ ধুনীয়া বগৰী। ধুন্দুন তই? মই পালোঁ। চাওঁ অঁ পালি। পলিথিনটো গাঁঠি মাৰি ব'লা এতিয়া আমি গৈ থাকোঁ। ৰাস্তাত কাৰোবাক লগ পাবও পাৰোঁ ন? ৰাস্তাটোতো যিটো বহুত বেয়া কিন্তু দেই। ডাম্পাৰ চাম্পাৰ যোৱা আৰু ট্ৰেক্টৰ গৈছে ন বহুত। ৰাস্তাটো বেয়া কৰি দিছে। বগৰী আকাল নাই। বগৰী আকাল নাই, কিন্তু আমি অহা দেৰি হ'ল। ফাইনেলি আহি চিত্ৰতাইক পাই গ'লো। বহুত স্পীডত আহিছোঁ। চিত্ৰতাই এইটোৱে আহিলি ন? চিংৰা চাই খাই মেলি ৰেডি আকৌ মোক কেতিয়া খুৱাব লাগিব নে কিবা এটা? পেহী ঘৰত পেহা ঘৰত দাই ঘৰত সোমাই মেলি আহিছোঁ। সোমাই আহিলি? অ'তো সেইটো কাৰণে আমি বগৰী পাৰিব গ'লো নাই? পুৰি চিৰা জলপান চব খাই আহিছোঁ। চব খালি বগৰী লাগিব, এতিয়া কিবা খুৱাব লাগিব বগৰী লাগিলে। আমাক এইটোৱে আহিছে ন? পোৱালি ঐ পোৱালি কি খাইছ? হে হাঁহি দিছে। পানী থিয় খাই দে দেই। টিকলি খুৰীয়ে লাল চাহ খাইছে নে গাখীৰ? লাল চাহে খাব লাগিব। গগৈ দা হাই কৈ দিয়া। খাই আছে ক'ত হাই ক'ব হয় নাই? কোনে খাই নি? চাহ খাই আছোঁ, চিংৰা খাই আছোঁ, মটৰ খাই আছোঁ, আৰু কি দোকানত যি আছে চব খাই যাম আজি। খাই যাবি চব এফালৰ পৰা। মোৰ পিনৰ পৰা 10 টকা খাই দিবি। চাৰিটাই তই 2টা 6টাই খাই দে। এই যাম দে তই থিয় খাইছ যে। আৰু এটা কথা, মোৰ চেনেল এটা আছে ফেক ৱৰ্ল্ড 22D, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ফেক ৱৰ্ল্ড 22D, ফেক ৱৰ্ল্ড 22D ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ভাল ভিডিঅ' নোপোৱা, কিন্তু চব বেয়া ভিডিঅ' পাবা। চবৰ হেটাৰ্ছ যিমান হেটাৰ আছে চবেই চাই দিবা। আৰু অকল ভাল ভিডিঅ' দি থাকিলেও নহ'ব, বেয়া ভিডিঅ' লাগিব। কমেণ্ট পাব লাগিব, লাইক পাব লাগিব, আৰু মেইন কথা ছাবস্ক্ৰাইবাৰ লাগিব হা। ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। দাদা ইয়াত আৰু কি পোৱা যায়? চিঙৰা, কণী চব, মটৰ, নেকি? মই 10 টকা 70 ৰুপিজ অলৰেডি দি আছোঁ চবকে। 70 ৰুপিজ। 70 ৰুপিজ কোনে খাব? 10 টকা দিয়ক, 10 টকা দিয়ক। চাবি মটৰ খাবি? গেছ হ'ব চাবি আকৌ দেই। পানী নাথাকিবি কিন্তু ন ৰাস্তাত। আমি বাৰু আগে যাম, পকৰি খাম। খাই বৈ ওলাই গ'লো। চিত্ৰদাই ব'লা। খাই বৈ আজি এতিয়া ধুনীয়াকৈ দোকানত পইচা পাতি দি মেলি গৈছোঁ। কিন্তু মেইন কথা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বিশেষকৈ নাপাহৰিবা। ফেক ৱৰ্ল্ড 22D। আমাৰ গেং এটা লগ পাইছিলোঁ, সিহঁতকেইটা ড্ৰাইভাৰজন এইপিনে জয়ন্তদা হাই কৈ দিয়ক। এতিয়া আমি যাব পাৰোঁ। আহিবি দেই, বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।